এইবাৰ তই নাহিবি বানপানী। কবি সিদ্ধাৰ্থ ভট্টাচাৰ্য, পাঠ RJ তন্ময়। এইবাৰ তই নাহিবি বানপানী। মোৰ দেশত যে চলি আছে মহামাৰী। নৈপৰীয়া মানুহবোৰৰ পৰীক্ষা ল'বলৈ বানপানী। এইবাৰ তই নাহিবি। দুখীয়াৰ চাৰি বেৰ উটুৱাই তইনো কি পাবি? কষ্টেৰে কৰা খেতিডৰা ওচন কৰিয়েই বা পাবি কি? যোৱাবাৰী তই সহায় যোৱা মথাউৰিটো তেনেকৈয়ে থাকিল, কাৰণ মোৰ দেশত যে এতিয়া মহামাৰী। এইবাৰ তই নাহোঁতেই আহিল আকাল, অনাটন আৰু দুৰ্ভিক্ষ। তই নাহোঁতেই এইবাৰ ঠায়ে ঠায়ে নিৰ্মাণ হৈছে আশ্ৰয় শিবিৰ। তাকে দেখি তই চাগে আগতীয়াকৈ আহিব খুজিছ। পিছে শিবিৰবোৰ তোৰ বাবে নহয়, তাত হেনো মহামাৰী কঢ়িয়াই অনা সকলোকে ৰাখিব। এইবাৰ তোৰ বাবে চিন্তা কৰাৰ যে অলপো আহৰি নাই অ বানপানী। মহামাৰী ৰুধিবলৈ দেশত চলিছে ভীষণ দৌৰা দৌৰি। কাবৌ কৰিছো, এইবাৰ তই নাহিবি বানপানী। মোৰ দেশত যে এতিয়া চলি আছে মহামাৰী।